নমস্কাৰ নিউজৰ ষ্টুডিঅ'ত মই দীপাঞ্জলি লৈ আহিছোঁ এক বিশেষ বাতৰি। কৃষক নেতা অখিল গগৈৰ মাতৃৰ কাষত সাংসদ অজিত ভূঞাৰ নেতৃত্বত আঞ্চলিক গণমৰ্চাৰ সজাতি দল। অসমৰ যিসমূহ দল সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছে সেই শক্তিসমূহ একত্ৰিত হ'লেহে অহা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব পৰা হ'ব। অখিল গগৈৰ ঘৰত এইদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। বৰ্তমান কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ বাসগৃহত আজি উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ নেতৃত্বত নৱগঠিত আঞ্চলিক গণমৰ্চাৰ এক প্ৰতিনিধি দল। উক্ত দলটোত মৰ্চাৰ আহ্বায়ক মনজিত মহন্ত, নেত্ৰী মীৰা বৰঠাকুৰৰ লগত বহুকেইজন বিষয়ববীয়াই কৃষক নেতাজনৰ মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ লয়। প্ৰতিনিধিৰ দলটোৱে চৰকাৰখনক সমালোচনা কৰি অনতিপলমে কৃষক নেতাজনৰ মুক্তিৰ দাবী কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইনখন বাতিল নোহোৱা পৰ্যন্ত এই সংগ্ৰাম অবিৰতভাৱে ৰাইজে চলাই যাব বুলি মন্তব্য কৰে। সেইকাৰণে মই কৈছোঁ যে সকলোৱে মিলি একেলগে এখন কাৰ্যসূচীৰ ভিত্তিত এখন যুদ্ধ কৰিলেহে বিজেপিক প্ৰতিহত কৰিব। ছাৰ সদৌখন ছাত্ৰ সন্থা এই যি হেৰিয়ৰ মাজত ঐক্যবদ্ধ হ'ব বুলি ভাবেনে ছাৰ? এইটো মই ভবাৰ ওপৰতো নিৰ্ভৰ নকৰিব। তেওঁলোকে কি ভাবিছে এই প্ৰশ্নটো তেওঁলোকক কৰিলে বেছি ভাল হ'ব। তেওঁলোকে কি ভাবিছে আমিতো চেষ্টা কৰিছোঁ তেওঁলোকৰ লগত কথা পাতিবলৈ, তেওঁলোকৰ লগত আমি লগ পাব খুজিছোঁ, কিন্তু তেওঁলোকে আমাৰ লগত কথাই পতা নাই। গতিকে আমাৰ অনুমান কৰিবলৈ টান হৈছে। আমি অনুমান বহুত কৰিব পাৰোঁ, কিন্তু অনুমানৰ কথাও মই আজি ক'ব খোজা নাই। এই প্ৰশ্নটো সাংবাদিকসকলে তেওঁলোকক সুধিলেই ভাল।